নিবনুৱাৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছো কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ ওলাব চাকৰি বুলি মন্তব্য কৰিছে। শীঘ্ৰেই নতুন পদ মুকলি হোৱাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আকৌ ওলাব চাকৰি পৰিকল্পনা চলি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাটোকৈ বৃহৎ ঘোষণা। আমি জানাইছো এই মুহূৰ্তত সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে ভাল খবৰ। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৃহৎ ঘোষণা কৰিছে। আকৌ ওলাব চাকৰি, ডাঙৰ খবৰ এই মুহূৰ্তত। নতুন চাকৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শীঘ্ৰে ওলাব নতুন চাকৰি, তাৰ এটা ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আকৌ অসমত পোষ্ট ওলাব, পৰিকল্পনা চলি আছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত উদ্যোগীকৰণ চলি আছে, যাৰ বাবে শীঘ্ৰেই চাকৰি ওলাব ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু শীঘ্ৰেই বহু পদ মুকলি হোৱাৰ ইংগিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি জনাইছো এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু তাৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই আজিৰ দিনটোত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে যে আকৌ ওলাব চাকৰি। এটা ভাল খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলো নিবনুৱা নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰা। ইতিমধ্যে অসমত উদ্যোগীকৰণ চলি আছে আৰু শীঘ্ৰেই চাকৰি ওলোৱাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আকৌ পদ খালী হ'ব আৰু শীঘ্ৰেই বহু চাকৰি মুকলি হোৱাৰ ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এটা অতি ভাল লগা খবৰ যে আকৌ চাকৰি ওলোৱাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু নিজেই এই কথা প্ৰকাশ কৰিছে। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে। কি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাই ল'ব বিচাৰিছো। পৰিকল্পনা চলি থাকিব, আকৌ পোষ্ট ওলাব, অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে। আৰু এই ল'ৰা গোটেই বুলি নিবনুৱা নহয়তো, ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে। বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে। আৰু অসমত যিটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল, এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এইটো ১২.৫ লাখলৈকে নামি আহিলে। পৰিকল্পনা চলি থাকিব, আকৌ পোষ্ট ওলাব, অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে। আৰু এই ল'ৰা গোটেই বুলি নিবনুৱা নহয়তো, ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে। বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে। আৰু অসমত যিটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল, এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এইটো ১২.৫ লাখলৈকে নামি আহিলে। পৰিকল্পনা চলি থাকিব, আকৌ পোষ্ট ওলাব, অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে। আৰু এই ল'ৰা গোটেই বুলি নিবনুৱা নহয়তো, ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে। বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে। আৰু অসমত যিটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল, এতিয়াতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে। পৰিকল্পনা চলি আছে, আকৌ অসমত পোষ্ট ওলাব। এটা ভাল খবৰ আৰু লাখ লাখ নিবনুৱাৰ বাবে এটা আশাৰ ৰেঙনিজনক খবৰ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যই আশাৰ ৰেঙনি কঢ়িয়াইছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ। পৰিকল্পনা চলি আছে, আকৌ পোষ্ট ওলাব। এয়া হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা মন্তব্য প্ৰকাশ কৰা হৈছে। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই খবৰ প্ৰকাশ কৰিছে যে অসমত ঔদ্যোগিকৰণ চলি আছে আৰু শীঘ্ৰেই বহু পদ মুকলি হোৱাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ সভাটোকৈ ডাঙৰ খবৰ, কিন্তু কালিৰ দিনটোত ৰাজ্যত তৃতীয় বৰ্গৰ পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু তাৰ এটা দিনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আন এক ভাল খবৰ দিছে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে যে পৰিকল্পনা চলি আছে, আকৌ পোষ্ট ওলাব। ডাঙৰ খবৰ এই মুহূৰ্তত। আৰু শীঘ্ৰেই নতুন চাকৰি ওলাব, সেই ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন চাকৰি ওলোৱাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মাত্ৰ কিছু দিনৰ ভিতৰতে হয়তো আৰু অধিক পদ মুকলি হ'ব পাৰে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত। সেই কথাই সেই ইংগিতে এই মুহূৰ্তত গ্ৰহণ কৰিছে। আৰু আজি সাংবাদিকৰ আগত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত। আকৌ পোষ্ট ওলাব, পৰিকল্পনা চলি থাকিব, আকৌ পোষ্ট ওলাব, অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে। আৰু এই ল'ৰা গোটেই বুলি নিবনুৱা নহয়তো, ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে। বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে। আৰু অসমত যিটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল, এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এইটো ১২.৫ লাখলৈকে নামি আহিলে।
পৰিকল্পনা চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই ল'ৰা গোটেইবোৰ নিবনুৱা নহয়তো ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত ল'ৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে আৰু অসমত যিটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল এতিয়াতো কম্পিউটাৰাইজ কৰাৰ পিছত এইটো ১২.৫ লাখলৈকে নামি আহিলে পৰিকল্পনা চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই ল'ৰা গোটেইবোৰ নিবনুৱা নহয়তো ক'ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত ল'ৰাইতো যোৱাকালি দিল্লী